কি কৰিছা এইবোৰ তুমি কি কৰিছা এইবোৰ কি কৰিছা धूम्रपान आपके लिए हानिकारक है। কেনেকুৱা লাগিল আজি ফুৰি কিয়নো বেয়া লাগিব তুমি লগত আছা যেতিয়া ভালটো লাগিবই ন কি চাই আছা ধুনীয়া লগা হৈ আহি আছে মোৰ মানুহজনী হ'ব হ'ব ভুলাব নালাগে কিনো ভুলালো মই তুমি মোক বিয়াখন কেতিয়া পাতিবা কোৱাচোন পাতিম নহয় অলপ ধৈৰ্য ধৰা নহয় তোমাকে দুনি আৰু এনেকে অকলে কিমান দিন থাকিম বাকী বাদ দিয়া মই আজি যামেই আজি তুমি মোক নিবই লাগিব মই এইবোৰ একো নাজানো আমি নগলে নহব জানো মই একো নাজানো আজি তুমি মোক নিব লাগিবই আৰু মই যাওঁ দিয়া দেৰিও হৈছে বহুত ডাঙৰ মজা কৰি যোৱা বাই বাই পাগল আজি যাম আজি নিম যোৱা মতে হ'ব যোৱা হ'ব দিয়া আমি তো শিখাই বাই 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 লাহে লাহে যাবা দেই বাই অ বেছি জোৰ নাযাবা আকৌ বাই বাই এজনী অহাই নাই দেখোন ইমান সময় হ'ল ওই আহিলা আহিলো দিয়া ইমান সময় কৰিছা তুমি আজি নাই ৰাস্তাতে ৰশ্মিক লগ পালো তাইৰ লগত কথা পাতি আছিলো সেইকাৰণে দেৰি হ'ল হয় নেকি বাহ তোমাকচোন বৰ ধুনীয়া লাগিছে থেংক ইউ ক'ত যাবা পিছে এতিয়া কিনো চাই আছা তুমি কিবা খাই আহিছা এই নহয় মানে লগৰ এটাই আজি পাৰ্টি দিলে বুজিছানে তোমাকো সদায় ক'ব লাগে কিমান ক'ব লাগে অলপ বেছিয়ে হৈ গ'ল নিচাটো তুমিও যে নহয় তোমাক কিমান ক'ব লাগে যে তুমি মদ এৰা আৰু তুমি সদায় মদ খোৱা তুমি এনেকা মোৰ লগত থাকিব নোৱাৰিবা যোৱা শুনা নাই বে এই এৰা যোৱা শুনা নাই ডাৰ্লিং এনেকে মদ খাই মোৰ লগত কথা নাপাতিবা তুমি কিয় নুবুজা কোৱাচোন তুমি কিয় নুবুজা অনা মদে তোমাক দেহটো ক্ষতি কৰিব গম পাইছা এই কিবা আজিয়ে খাইছো কিনো দেই ভাল নালাগে দেই এনেকে কৰি থাকিলে তোমাক সেইকাৰণে বিয়াৰ কথা ক'লে তুমি বিয়া নাপাতো বুলি কোৱা মদ খাবলৈ পইচা ওলাই তোমাৰ কেলা বক আজি নিম তুমি প্ৰথমতে প্ৰমিছ কৰা আজিৰ পৰা নাখাওঁ বুলি কোৱা মোৰ শপত কোৱা তুমি আজিৰ পৰা মদ নাখাওঁ কিনো শপত দি থাকা তোমাৰ শপত নাখাওঁ সঁচাকে নোখোৱাটো এই নাখাওঁ আকৌ ইজনী কলিজা আৰু আজিবা নাখাওঁ আজি তোমাক নিমেই আজি তুমি সঁচা কৈছাতো নিমেই মিছাই মই যাওঁ যাওঁ কৈয়ে থাকো তুমিহে মোক নিনিয়া তুমি মদ খোৱাৰ কাৰণে মোৰ বহুত বেয়া লাগে ব'লা আজি তোমাক নিমেই ব'লা তোমাৰ কাৰণে কাপোৰ লওঁগৈ ব'লা এইখন দেখিছেনে গাড়ী নতুনকে লৈছো আকৌ এইখন তুমি ইমানবোৰ গাড়ী আনি থাকা যে তোমাৰ বহুত গাড়ী আছে য়েছ বা আমি মানুহলে বিয়া হৈছে আকৌ তুমি হ'ব কি বেছ মোক কলিজা জানি ব'লা ব'লা যাওঁ
এই থৈ গৈছা যে হাতখন ধুই লোৱা আকৌ ভয় নালাগে নেকি মায়ে কিবা ক'ব নেকি নকৰে হা অ মা অ কি হ'ল অথনিৰ পৰা মাতি আছো মাতিব পৰা নাই নি কাক লৈ আহিলি কোন হয় ৱাইফ হয় তোমাৰ বোৱাৰী কি অ মোৰ কি আছে মা কি আছে তই বিয়া পাতিলি অ তোৰ ইমান ছোৱালী চাইটো তোৰ পছন্দ নহয় এতিয়া ক'বা ছোৱালী পালি তই আৰু আকৌ কেনেকুৱা লাগিছে নাই মায়ে গোপে কোনো নাটাই অকলে কামে বনে কিন্তু ফাৰ্ষ্ট ক্লাছ মজা বোৱাৰী পালা নালাগিব মোক যা এয়া মই একচেপ্ট নকৰোঁ অকণ বহি লওঁ দেই মাকে ভাগলৈ যে পানী অকণ আনাচোন গুচি গ'লি যে এক নিনিলি ভিতৰলৈ সেৱা এটা লোৱা আকৌ কি চাই আছা তই এই হ'ব দে নালাগে সোমা এনেও মোক সুধি বিয়া পাতা নাই নহয় বিয়া হোৱা নাই নহয় তোক মই দি আছো অকলে বহিলাহি যে ঘৰ আহি সলনি হ'লেই আইও মোৰ কলিজাজনী ফুলমতি হ'ব যোৱা ফুলমতিতকৈ কম নহয় তুমি বাৰু যি নহওক মা যে খং উঠি আছে সেইকাৰণে অলপ বেয়া লাগিছে কিয় মা যে বেয়া পাইছে নাই কলাই নিলে এনেকৈ কৰিব অলপ ন মৰম কৰিব জানো কৰিব তুমিও কৰিবা তোমাকো কৰিব মৰম দিলেহে মৰম পায় হয়নে নহয় মোৰতো এনেও মা নাই মোৰতো মা বুলি ভাবোৱেই ন তুমি মোৰ লগত সদায় থাকিবানে এনেকে তুমি যোৱা কাম কৰাগৈ যোৱা কাপোৰ চাপোৰ সলাই লাগে যোৱা নতুন কইনা কেনেকে কয় নেকি কিবা তুমি কাম বন কৰিলে মায়ে ভাল পাব আকৌ অকণ ইমপ্ৰেছ কৰাগে যোৱা হ'ব দিয়া হ'ব মই যাওঁ দেই বহা আৰু ওলাই নাযাবা কিন্তু ঘৰে থাকিবা ফোন এটা আহিছে দেখোন হেল্ল' অ কি মজা মাল পাৰ্টি নিদিও নেকি চাবলৈ নাহ নি এই পাৰ্টিটো বাৰু হ'ব শুনচোন কথা এটা আছে এই কেলা ৰ না আই মদ চদ খালে বেয়া পায় কি আনিলে তইচোন বেলেগ মানুহচোন আগতে নিজে মদ খচলিয়ে চাইছিলি এতিয়া কি লৈ আহিলে তই ভাল লাগে বে মজা লাগে চাই কবি তই কি ধুনীয়া সন্ধিয়া হলে এই ৰ না বে মই শপত খাই থৈছো যে তাই নাখাওঁ বুলি আজি খাম দে যা যি হয় হ'ব আৰু ন মই দেখোন পাৰ্টি দি থাকো গৈ আছো ৰ এতিয়া যাওঁ নি বে এই বৌ মই গৈ আছো ৰ আজি মজা হ'ব পাৰ্টি বে শুনিছা আহাচোন নেনা কোৱা কি হ'ল মই এইফালে ওলাই যাওঁ লগৰ এটাৰ লগত যাব ওলাই নে ওলাই পাৰ্টি লাগে বোলে সিহঁতক পাৰ্টি মানে আকৌ কিবা বেয়া বস্তু খাই নাহিবা আকৌ তুমি কি মোক মদ আহি বুলি ভাবিছা নি খালি সেইটো হ'ব মই আহিছো সোনকালে আহিবা দেই অলপ দেৰিও হ'ব পাৰে সোনকালে আহিবা অকণ দেৰিও হ'ব পাৰে হ'ব যোৱা আহিছো মই যোৱা এখন চিৰিয়েল চোৱা নাই নহয় বৰ ভাল লাগে চাই ছোৱালী কি আছিল জানো জুইৰ নাম সোধাই নহয় ছোৱালী কিনো কলাই নে বেঙাই নে কি বিয়া পাতি লৈ আনি জানো শুনাও নাপায় নহয় কাম এখনো কৰা নাই আহিছে বিয়াখন কৰা মহাৰাণী বিয়া পাতি আনিছো বুলি ভাবিছে চাগে মোবাইল টিপি ভৰি পাক দি মোবাইল টিপি আছো নহয় মানে খোৱা বস্তু বনোৱা ভিডিঅ' এটা চাই আকৌ বস্তু পেলালে আহিলৈ ঘৰটো খাই যা ভৰি পাক দি বহি থাকিবৰ কাৰণে তাইক বিয়া পাতি লৈ আহিছে কাম বন কৰিব নালাগে কাম এখনো নাজানে চাগে কি লৈ আহিছে নাজানো আৰু
দুখীয়া ঘৰহে পালেগে নে ইয়াক মই ঘৰ আহি লওক কি শিকালো সৰুৰ পৰা মই একো বুজিয়ে নাপালেহি দুখীয়াজনী লৈ আহিছে ভিখাৰীজনী পাটৰ কাপোৰযোৰ পিন্ধিহে তই ঘৰ সাৰি আছ হা মিনিষ্টাৰনী যিয়ে মা আৰু কাপোৰ আনা নাই যে কি বালি বালি লাগিছে ইবা সাৰিছহে হা মাৰে একো শিকাই নপঠা নাই নেকি চৰি মাক বাপেক নাই নহয় পাহৰিয়ে গৈছিলো হ'ব দে ভালকে খাই মা শুনকচোন কি হ'ল আপোনাৰ পৰা কাপোৰ এসাঁজ দিব নেকি কিয় মোৰ ভাগৰ কাপোৰ দিম তোক তই কাপোৰ লৈ অহা নাই ঘৰৰ পৰা নহয় মানে মোৰ ভাগৰ কাপোৰ নাই আৰু তেওঁ মানে কাপোৰযোৰ কিনি দিব নোৱাৰে ন এযোৰে দিছে আমাৰ ল'ৰা পৰা মানে তই কাপোৰ কাটি কিনি তাক মানে ভিখাৰী কৰিব বিচাৰিছ তোৰ নিচিনা হা ৰবি কাপোৰ এযোৰ দি আছো আৰু মোৰ নতুন কাপোৰযোৰ হাত নলগাবি দেই ঘৰত পিন্ধা কিযোৰ পিন্ধ যদি পিন্ধিব পাৰ এনেই মোৰ ভিখাৰীৰ লগত ভিখাৰী কাপোৰে হ'ব দিয়ক পুৰণা এসাঁজকে দিলেই হ'ব মই তাইৰ লগত সাত পুৰণি কাপোৰ উলিয়াই দিছো কমচে কম কিবা এটা কামত আহিল কাপোৰবোৰত ল এয়া কাপোৰ পিন্ধি পেলাইছে যে ধৰিব পৰা নাই নেকি আপুনি আৰু যা বাচনকেইটা ধুগে ভাত বনাব এয়াচোন বগা কাপোৰ কি বগা কাপোৰ ৰং বিৰঙৰ পিন্ধিলে হয় নেকি কিবা যি আছে তাকে দিছো যা ইনেতো কাপোৰ লৈ অহা নাই তই যি পাইছ তাতে সুখী হ পুৰণা কাপোৰ আৰু ইমান কমপ্লেইন মাৰি আছো যে যা হ'ব মা হ'ব ফেচফেচাই নাথাকিবি বৰ খং উঠেও ফেচফেচাই থাকিলে আনুৰি পখিলা মই মদাহী ৰাতি থাকো হাঁহি সদায় পৰি পৰি মোৰ দৰে মদাহী থাকে হাঁহি হাঁহি ঐ সুপ্ৰিয়া কোন তোৰ মৰমত পাগল সুপ্ৰিয়া আৰে তুমি মদ খাইছা সুপ্ৰিয়া এৰা তুমিয়ে দেখোন মোক খুৱাইছিলা মদ সুপ্ৰিয়া তুমি হোচত নাই এতিয়া ব'লা ভিতৰত ব'লা ঐ সুপ্ৰিয়া অলপ মৰম কৰিব দিয়া না এৰা মোক ব'লা সুপ্ৰিয়া ব'লা বুলি কৈছো ভিতৰত ব'লা অলপ মৰম কৰিব দিয়া না ব'লা মই মদাহী সুপ্ৰিয়াৰ মদাহী মই মদাহী সুপ্ৰিয়াৰ মদাহী সুপ্ৰিয়া সদায় সপোনত আহা তুমি সুপ্ৰিয়া সুপ্ৰিয়া ৰাতিপুৱা দি আছো মোৰ নাম নলৈ পেলাই সুপ্ৰিয়াৰ নাম লৈ আছে মা অ মা 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 অ মা মা উঠকচোন কি উঠকচোন কি হ'ল মা এওঁ মদ খাই আহিছে তাৰ সদায় আৰু নাটক যা শুই থাক গৈ মদটো খাই আহিছে কোনোবা সুপ্ৰিয়াৰ নামো লৈ আছে যাচোন যা বলক না মা তই শুগেচোন যা সুপ্ৰিয়া তুমি কোন সুপ্ৰিয়াৰ নাম লৈ আছা মইচোন এনাহে আছো তোমাৰ কাষত চা উঠা ভালকে খোৱা কোনে না তুমি পাহৰিলা নেকি সুপ্ৰিয়া এইদিনা যে হোটেল ৰুমত অনু চাওঁ শুই থাকা এতিয়া সুপ্ৰিয়া তুমি এতিয়া মোক এৰা আৰু ভালকে খোৱা আৰু কোন সুপ্ৰিয়াৰ কথা কৈ আছা তুমি মই কিমান কষ্ট কৰিছিলো তুমি কিয় মোক এৰি গুচি গৈছিলা সুপ্ৰিয়া আহা পানীৰ নিচিনা আজিও সুপ্ৰিয়া আহা আকৌ পানীৰ নিচিনা শুই থাকো
7টা বাজিল ঐ উঠা শুব দিয়া নাই বে কি উঠা এই মাজে তই শুব দে মই কোন গম নোপোৱা উঠিবানে তুমি উঠিবানে উঠা অফিচ দেৰি হ'ব এতিয়া তোক মই কৈছো মোক আৰে কাজিয়া কৈছা যে কিয় উঠা না কি নকৰি আছা অনু উঠা অফিচ দেৰি হৈছে কোন বে আকৌ তুমি দেৰি কৰিবা মোক মায়ে গালি পাৰিব উঠা জলদি উঠা ঐ পাহৰিলা নি তুমি যে মোক বিয়া পাতিছিলা উঠা মই বিয়া পাতিছিল নি উঠা কালি সুপ্ৰিয়া নামটো লৈ লৈ মোৰ নামটো পাহৰিয়ে গলা আজি আহিলো অফিচৰ পৰা মই দি আছো কোন সুপ্ৰিয়া বেছি হৈ গ'ল চাগে উঠি আহা মই যাওঁ মোৰ কাৰণে গ্ৰীণ টি লৈ আহা গান গাই আছা যে মানুহে শুনিলে কি বুলি কব মোৰ কুঞ্জনী ব'লা তুমি আজিও হ'ব খাই আহিছা কুঞ্জনী চাবা কৰিবা মই বহুতে খুৱাই দিয়া ৰিয়া 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 তই ইমান খালি তুমি মোৰ সুন্দৰী এই লিপষ্টিকৰ দাগ যে এইবোৰ তুমি কাৰ কথা কৈ আছা তুমি হচত আছানে মোৰ কাপা কি কৰিছা এইবোৰ তুমি কি কৰিছা এইবোৰ মোক কৈছে ইমান ঘুমাইছা কি হ'ল কি হ'ল মাৰ ডাক যে কোনে মাৰিলে কালি ৰাতি তুমিয়ে মোক মাৰিছিলা কোনে মাৰিলে মই মৰা নাই কি হৈছে তোমাৰ কি হৈছে নেনা এই দাদাৰ কি হৈছে অনু ভাল খবৰ এটা আছে তুমি দেউতা হ'বলৈ ওলাইছা কি পেলাইছে মোক নালাগে এইবোৰ যা এইবোৰ কি কৈছা তুমি নালাগে যা তোৰ এখন ঘৰত থাকিব ইচ্ছা আছে নে নাই তোৰ যদি আছে তুমি হচত আছা নে নাই অনু তুমি প্ৰতিবাৰে তোমাৰ কথা মতে মই চলি আছো নে তোক দিম এনে টেনচনে নোযোৱা হৈছে আকৌ টেনচনৰ ওপৰত টেনচন
কেলা জোৰা খেলোতে ইমান টকা গ'ল আৰু পোৱালি চাম কি ফটো আমি কৰি থাকে মা মা কি হ'ল আপোনাৰ কথা এটা আছিলে কি কথা আছিলে অনুপে সদায় ৰাতি মোক অত্যাচাৰ কৰে কিহৰনো অত্যাচাৰ কৰিল ল'ৰাটো বদনাম গাব আহিছ তই চাগে কিবা অশান্তি কৰিছ সেইকাৰণে দুচতমান দিছে আমাৰ হ'বলৈ আগতে মাৰা নাছিলে মৰমতে এচাত দুচাত দিয়ে আৰু আপুনি বুজা নাই মই মা হ'বলৈ ওলাইছোঁ আৰু আপুনি আইতা হ'বলৈ ওলাইছে আৰু এই অৱস্থাত যদি মোক সদায় মাৰপিট কৰে মোৰ সন্তানটো কি হ'ব মা হ'ব ওলাইছ কেঁচুৱাটো পেলাই দে মা অনুপেও কৈছে সন্তানটো ৰাখিব দিয়া নাই আৰু আপুনিও সেনেকে কৈছে মই ভাবিছিলোঁ আপুনি মোক ছাপৰ্ট কৰিব অনুপে যি কৈছে ঠিকে কৈছে তাৰ এনেও বয়স হোৱা নাই এতিয়া কেঁচুৱাটো দিব কেঁচুৱা চাবলৈ আৰু কি জানো কেঁচুৱা আমাৰ নে বেলেগৰ মা ল'ৰাটো বদনাম গাব আহে অত্যাচাৰ ওলাই নাহা কেলে ওলাই আহিছ নে কেলা ৰ'বা ওলাই নাহা কিয় তই নেনা ওলাই আহ তোৰ ৰূপটোৱে চাব মন নাযায় তুমি আগতে মদ নেখাও বুলি কৈছিলাচোন বিয়াৰ আগত তুমি কিয় ইমানবিলাক প্ৰমিছ কৰি মোৰ এটা প্ৰমিছো ৰাখিব নোৱাৰিলে আমাৰ হ'ব লগা সন্তানটোৰ শপত খায়ো অনুপে সোমাই আকৌ চাহ একাপ বনাই দিব নোৱাৰিলি মা আপোনাৰ লগত মোৰ কথা এটা আছিলে কি কথা মোৰ গাটো বহুত বেয়া লাগি আছে মোৰ গাটো বেয়া জ্বৰ হৈ আছে আৰু পেটটো আজি ৰাতিপুৱাৰ পৰা বহুত বিষাই আছে এনেকুৱা সময়ত পেট বিষাবই দে আৰু মাক অনুপচোন বিচনাতে থাকে বিচনাৰ পৰা নুঠেই আৰু আকৌ গাটো বেয়া নহয় বমি হৈ আছে যে সি খোৱা বোৱাও ভালকে নকৰা হৈছে মই তাক হস্পিটেল লৈ যাওঁ বুলি ভাবিছোঁ কিন্তু এতিয়া নিবও পৰা নাই মা যাব নেকি হস্পিটেলৰ পৰা আহোঁ এপাক যাম বলকচোন মা শুনকচোন মা পেটটো বহুত বিষাইছে মোৰতো ঘূৰাইছে গাটো
অনু আছোন তাক হস্পিটেলত লৈ যাব লাগে অনু উঠছোন পাৰিবি ল'ৰা Nena. 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 Laura. Laura, উঠছোন উঠ Laura তো কিমান বুজাইছিলে বুঢ়াৰীয়ে মন নাগাবি বুলি Laura সেইকাৰণেই কওঁ মদ্যপান আৰু ধূম্ৰপান এৰি দিয়ক যদিহে এনেকুৱা জীৱন আপোনাক নালাগে ধূম্ৰপান আৰু মদ্যপানে আপোনাৰ জীৱনৰ লগতে আপোনাৰ পৰিয়ালটো ধ্বংস কৰি দিয়ে তেনেহ'লে কালিলৈ বাট নাচাই আজিয়ে এৰক